কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ভোগালী বিহুৰ উৰুকাৰ নিশা নতুন SOP জাৰি কৰিলে যে উৰুকাৰ নিশা ৰাতি 11 বজালৈকে কাৰফিউ নাথাকে। 11 বজাৰ পিছতহে কাৰফিউ হ'ব, কিন্তু ৰাতি কোনো ভেলাঘৰত থাকিব নোৱাৰে। এই কথাখিনি ঠিকেই আছিলে, কিন্তু তেখেতৰ বক্তব্যত কেইটামান আপত্তিজনক মন্তব্য দাঙি ধৰিলে যে যদিহে কৰোনা অসমীয়াৰ নহৈ অনা অসমীয়াৰ হ'লেহেঁতেন তেনেহ'লে SOPটো বেলেগ হ'লহেঁতেন। আৰু তেখেতে এই SOPত অসমীয়া অনা অসমীয়া বাংলাদেশী এনেধৰণৰ কিছুমান শব্দ প্ৰয়োগ কৰাটো আপত্তিজনক। আমি ভাবোঁ যে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে এনে সংকীৰ্ণ চিন্তাধাৰাৰ ঊৰ্ধত যাব লাগে। ইমান সংকীৰ্ণ চিন্তাধাৰা ৰাজ্যৰ এগৰাকী মুৰব্বীৰ থাকিব নালাগে। আৰু আমি এটা কথাই ভাবোঁ যে অসমত যিমান বিহাৰী, ৰাজস্থানী বা অন্য ৰাজ্যৰ যিমান লোক আছে, অনা অসমীয়া লোকসকল আছে, হিন্দীভাষী, উৰ্দুভাষী, তেওঁলোকৰ কৰোণা হ'লে মুখ্যমন্ত্ৰীৰ দায়িত্ব নাথাকিব নেকি? কেৱল অসমীয়া লোকৰ কৰোণা হ'ব কাৰণেই তেখেতে SOPটো জাৰি কৰিছে। অনা অসমীয়া লোকৰ কৰোণা হ'লে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মৰিবলৈ এৰি দিব নেকি? এই কথাবিলাক আমি দেখিছোঁ যথেষ্ট আপত্তিজনক আৰু উদ্বেগজনক। এগৰাকী মুখ্যমন্ত্ৰীয়ে ইমান সংকীৰ্ণ চিন্তাধাৰা থাকিব নালাগে। আৰু ইয়াত যদি কোনো লোকৰ কৰোণা হয়, তেওঁ যদি অনা অসমীয়াও হয়, বিহাৰীও হয়, ৰাজস্থানী হয়, মাৰোৱাৰী হয় বা উৰিয়া হয়, মাৰাঠী হয়, তেওঁলোকৰ কৰোণা হ'লেও তেওঁলোকৰ পৰা আকৌ কোনোবা অসমীয়া লোকৰ গাতো সংক্ৰমিত হ'ব পাৰে। কাৰণ সেই লোকসকল, অনা অসমীয়া লোকৰ কাৰোবাৰ গাত কৰোণা হ'লে তেওঁ যদি গাড়ীত যায় বা ক'ৰবাত হোটেলত খাব যায় বা কোনো মানুহৰ লগত কোনো দোকানত যায়, কোনো মানুহৰ লগত তেওঁ লগ কৰে, তেনেহ'লে নিশ্চয় তেওঁৰ পৰাও সংক্ৰমিত হ'ব পাৰে। গতিকে গতিকে কৰোণা মুক্ত ৰাজ্য কৰিবলৈ হ'লে ইয়াত অসমীয়া, অনা অসমীয়া এনেধৰণৰ বিভাজন কৰা নচলিব। অসমত বসবাস কৰা কোনো লোকৰ গাত যাতে কৰোণা নহয়, তাৰ কাৰণে ৰাজ্য চৰকাৰে সচেষ্ট হ'ব লাগিব বুলি আমি ভাবোঁ। আৰু ইয়াত তেখেতে বাংলাদেশী বা এনেধৰণৰ কিছুমান শব্দ প্ৰয়োগ কৰিছে, যিটো অতি আপত্তিজনক। কাৰণ ইয়াত যদি কোনো লোকৰ কৰোণা হয়, সেই লোকজনক ট্ৰিটমেণ্ট কৰাৰ আগতে তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, তথ্য পাতি আনি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰি তাৰপিছত ট্ৰিটমেণ্ট কৰা হ'ব, এইটোতো হ'ব নোৱাৰে। গতিকে এই কথাবিলাক নিশ্চয় এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে কোৱাটো উচিত হোৱা নাই। আৰু আমি ভাবোঁ যে এই কৰোণা বা এনেধৰণৰ মহামাৰী বা অতিমাৰীৰ বিষয় লৈ সংকীৰ্ণ ৰাজনীতি কৰাটো উচিত নহয়। আৰু অসমীয়া, অনা অসমীয়া এনেধৰণৰ শব্দৰে এই বেমাৰৰ ক্ষেত্ৰত বা মহামাৰীৰ ক্ষেত্ৰত এনেধৰণৰ শব্দ ব্যৱহাৰ কৰাটো ঠিক হোৱা নাই। আৰু ইয়াত আমি বিচাৰোঁ যে অসমৰ প্ৰতিগৰাকী লোক যাতে কৰোণামুক্ত হৈ থাকে, আমাৰ ৰাজ্যখন কৰোণামুক্ত হয়। কোনোবা যদি অসমৰ স্থায়ী বাসিন্দা হয় বা ভাৰতৰ অন্যান্য ৰাজ্যৰ বাসিন্দাও হয়, অনা অসমীয়াও হয়, সকলোৱে সুকলমে থকাটো, সকলোৱে ভালকৈ থকাটো, কৰোণামুক্ত হৈ থকাটো আমি বিচাৰোঁ। নহ'লে তাৰ পৰিণতি সকলোৱে ভুগিব লাগিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা আহ্বান জনাম, যাতে এই বিষয়বিলাক লৈ ইয়াত কোনো সংকীৰ্ণ ৰাজনীতি কৰা নহয়। আৰু ইয়াত যাতে নাগৰিকত্বৰ কথা বা অন্য ধৰণৰ শব্দ প্ৰয়োগ কৰি যাতে এই কৰোণা সংক্ৰমণৰ যুদ্ধটো যাতে লঘু কৰা নহয়, বা আমি সকলোৱে মিলি যে কৰোণাৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব, এই যুদ্ধটো যাতে ফাট নেমেলে, মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি তেনেধৰণৰ বক্তব্য আশা কৰোঁ। আৰু আমি আশা কৰোঁ তেখেতে অনাগত দিনত এনেধৰণৰ কথা বতৰা যাতে নকয়, আৰু সকলোৱে মিলি অসমৰ পৰা কেনেকৈ আমি কৰোণামুক্ত ৰাজ্য গঢ়িব পাৰোঁ, সেই বিষয়ে আমি সকলোৱে চেষ্টা কৰাটো উচিত। ধন্যবাদ।